মই তাকে ভাবিহে আছো জানিব আপুনি তাকো জানিব আপুনি মাত্ৰ তেওঁৰ লগত খেলা কৰক আপুনি মালামাল হৈ যাব পাৰিব আপুনি মাত্ৰ তেওঁৰ ইচ্ছাত চলি থাকিলেই হ'ল ময়ো এলা পেছা আৰক্ষী বিষয়া নহয় যে মোক কোনোবাই হাতৰ আঙুলিৰ ইচ্ছাত নচুৱাই থাকিব আৰু মই নাচি থাকিম আৰু টকাৰে মোক কোনেও কিনিব নোৱাৰে দৰকাৰ হ'লে মই ইয়াৰ পৰা ট্ৰেন্সফাৰ ল'ম চাকৰিকে বাদ দিম তথাপি মই মোৰ গাত লাগি থকা খাকী পোচাকটোৰ মৰ্যাদা মই কিন্তু হানি হ'বলৈ নিদিম প্ৰথমতে সকলো আৰক্ষী বিষয়াই ঠিক আপোনাৰ দৰেই কয় পিছত ধনী ক্ষমতাশালী আৰু ৰাজনৈতিক বিষয়াৰ ওচৰত লেভেও হৈ যায় পিছে মই তেনেকুৱা মনোভাৱ লৈ এই আৰক্ষী বিষয়ত ভৰ্তি হোৱা নাই সেয়েহে মই মোৰ হাতৰ ঘৰ পৰা কিন্তু মই বিচলিত নহওঁ পাৰিব আপোনাৰ থানাৰ এলেকাত থকা আটাইতকৈ ডাঙৰ চোৰটোক গ্ৰেপ্তাৰ কৰি আপুনি লগত পাৰিব জানো সেই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰসকলক গ্ৰেপ্তাৰ কৰিবলৈ পাৰিব জানো দুখীয়া কেছ হৈ খাই ৰাতিটোৰ ভিতৰতে বিশাল সম্পত্তিৰ গৰাকী হোৱা সেই দালালসকলক গ্ৰেপ্তাৰ কৰিবলৈ পাৰিব জানো দুখীয়াৰ বাবে আইনত নোহোৱা বুলি অভিযোগ তোলা সেই দুখীয়াসকলৰ অভিযোগ গ্ৰহণ কৰি তেখেতসকলক ন্যায় দিবলৈ পাৰিম মই নাই নোৱাৰে পৰা হ'লে আপুনি এনে দুৰ্নীতিগ্ৰস্ত মানুহৰ ঘৰলে আপুনি চিনাকি হ'বলৈ নাহিলেহেঁতেন আপুনি ভবা কথাটোতো নহ'বও পাৰে বাকী মোৰ মতলব একো নাই আৰু আপোনাৰ দেউতা ক'ত কিয় বিখ্যাত সেইটো মোৰ কোনো জনাৰ কোনো দৰকাৰেই নাই ভাবি লওক ইয়াৰ আৰু কিবা উদ্দেশ্যও থাকিব পাৰে ঠিক আছে আজিৰ পৰা আপোনাৰ এজন সৎ আৰক্ষী বিষয়া হিচাপে আপোনাৰ পৰিচয় ৰাইজৰ আগত দেখুৱাই দিয়ক মই সদায় আপোনাৰ লগত আছো আচ্ছা আপুনি ভাওক অকণমান যাব ব্যৱস্থা কৰে দেউতাক তাতে মই মানে কি ভাবত কি কৈ পেলালো মই গমেই নাপালো আপুনি কিন্তু মগজত লাগি নাই মই আপোনাক বেয়া নাপাওঁ নাই বেয়া নাপাওঁ মই থেংকছ ৱেলকাম কি আচৰিত নিজৰ পিতৃৰ বিষয়ে এনেকৈ ক'ব পাৰিনে কাল মে কুছ কালা হে নমস্কাৰ সদৈৱ নমস্কাৰ আচ্ছা বহিছোঁ আপিছে কওকচোন কি খবৰ নাই নাখাওঁ আহোঁতে মই খাই আহিছোঁ নাই নহ'ব আজি প্ৰথম আহিছে কিবা এটা খাই যাব লাগিব মই আপোনাৰ ইয়াত আছোঁ যেতিয়া মাজে মাজে মই পাইহে থাকিম আপোনাৰ ওচৰলৈ নে কি আমাৰ ইয়াত আহি কেনে গ'লে বেয়া লগা নাই আহি ভাল লাগিছে আহিছে মাত্ৰ কেইদিনমান চাই লওঁ নে ইয়াৰ পৰা ট্ৰেন্সফাৰেই ল'বলগীয়া হয় মই থকা সেইবোৰে বৰ চিন্তা কৰিব নালাগে বেবেশ্বৰ চাহ দুকাপ লৈ আনচোন পিছে আমাৰ ইয়াত কোনো বেলেগ প্ৰব্লেম নাই 6 টকা দিব নাই আন্দোলন বুলি ঠিক তেনেকুৱা নাই মাজে মাজে 2-এজন ল'ৰা মানে 2-এজন নহয় এজন বুলি ক'লে ভুল কোৱা নহয় সি অলপ গণ্ডগোল লগাই গণ্ডগোল মানে কেনেধৰণৰ গণ্ডগোল আপুনি এদিন সময় উলিয়াই আহিব তেতিয়া মই সকলো কথা কম বুলিছে এতিয়া চাহকাপ খাই লওক পিছে আপুনি আমাৰ মানুহবোৰৰ লগত চিনাকি হৈছে নহয় হৈছোঁ ঠিক আছে তেনেহ'লে মই এতিয়া আহোঁ আচ্ছা বহক আচ্ছা মানুহজনক বেয়া নালাগে দেখাত ভালে লাগিছে সহজ সৰল যেন পাওঁ বেয়া নাপায় যদি এই গীতটো লওক আপোনাৰ গিফ্ট লোৱাৰ মোৰ কোনো আপত্তি নাই সময় আহক সময় আহিলে আপোনাৰ এই সৰু গিফ্ট একেবাৰে ডাঙৰ গিফ্টকে ল'ম নেকি থেংক ইউ সিংহৰ গঁড়ালত খাদ্য সমাজ
তাতকে এটা কাম কৰ দে দুয়ো অলপ জিৰণিকে লওঁ নে কি কোৱা কচুৰি কচুৰি নহয় অ কস্তুৰি তুমি মোক কয়বে কচুৰি বুলি মাতি থাকা যে সেইকাৰণে মোৰ বহুত বেয়া লাগে আজি পৰা নামাতো দে নে কি কোৱা কচুৰি সেইয়া আকৌ মাতিলা নহয় তোমাক মই বেয়া পাইছো যোৱা মই কিন্তু তোমাক ভাল পাইছো কি মানে মই ভাল পাইছো কি ভাল পাইছা সেইটো কোৱা মানে মই ভাল পাইছো তাকেইতো কি ভাল পাইছা সেইটো কোৱা বোলো হেই কৰতি তই কি সামান্য কথাটো বুজি নপোৱা হা কেনেকৈ বুজি পাম ভালকৈ বুজাই ক'লেহে বুজি পাম কোন নহলে আই লাভ ইউ লাভ কি তুমি ইংলিছটো জানা অ জানো তো বস্তুৰ মত ইংলিছ জানো মোৰ মা ককা ইংলিছ জানে মোৰ ককাই ইংলিছ জানে মোৰ ককাই তাৰ দেউতাক সবে ইংলিছ জানে মোৰ আজ ককাই হ'ব মই ইমান সুধা নাই পিছে মই তোমাৰ সেই ইংলিছৰ প্ৰশ্ন উত্তৰ অসমীয়াতে দিম নে ইংলিছতে দিম অসমীয়া জানা যদি অসমীয়াতে দিয়া আৰু ইংলিছ নাজানা যদি অসমীয়াতে দিয়া হয় নেকি নহ'ব হ'ব মোৰ ইমান দিনৰ আশাটো ধুলিচাত কৰি দিলে হা কি আশা হ'ব তই মোক এতিয়া বুজাব নালাগে এতিয়া বৰ ভাত ৰান্ধিবৰ সময় হ'ল আহ প্ৰেমা ৰবাচোন তুমি মোক সঁচাকৈ ভাল পোৱা নে দস্তুৰ মত পাওঁ তোক বিয়া কৰাই আমি দিও হানিমুনত যাওঁ তাৰপিছত বাকীখিনি ৰাইজে জানে তাৰপিছত কি কোৱা আকৌ আজি নকওঁ দে শুনজনী অ মোৰ কচুৰি জনৰ পিছত তয়ো মোক সঁচাকৈ ভাল পাবিনে ঘৰত গৈ কম ব'লা নহয় আজিয়াই ক'ব লাগিব আৰু ইয়াতে ক'ব লাগিব এতিয়াই ক'ব লাগিব চাওঁ হাতখন এৰি দিয়াচোন কোনোবাই দেখা পাব দে না এবাৰ মাত্ৰ আই লাভ ইউ বুলি কওঁ চাওঁ প্ৰথমতে মোৰ হাতখন এৰি দিয়াচোন মই তাৰপিছতে ক'ম দে দিলোঁ দে চকু দুটা মুদি দিয়াচোন দে দিলোঁ দে মুদিছানে মই দিছোঁ আহিলোঁ যাওঁ হানিমুন কৰিব ৰ তুমিহে তাই ক'ত গ'ল কোন তাই আৰু ৰাস্তাত এইবোৰ কি কষ্টুৰি তাই দেখোন গ'ল ৰ আজি ঘৰলৈ গ'ল দেউতাক সকলো কথা কৈ দিম তহঁতে সেইকাৰণে বজাৰলৈকে বজাৰ কৰিবলৈ হয় তহঁতে বাটি পাতি প্ৰেম কৰিবলৈ লাজ নালাগে নহ'লে মোৰ চাকৰিটো যাব প্লিজ নক'বা হ'ব যোৱা ইমান ভয় কৰিব নালাগে এতিয়া যোৱা হ'ব অ বৃন্দা মোনাখন কোনে নিব নিয়া আকৌ সঁচাকৈ দেই ইহঁত হ'লে আৰু প্ৰেম মানিব লাগিব মই বহিবলৈ অহা নাই পিতাই ক'ত মাত মোৰ বহিবলৈ সময় নাই পিতাই কামৰ পৰা অহাই নাই তই অলপমান সময় অপেক্ষা কৰচোন পিতাই আহি পাবহি দে কৰবী তই মোৰ কথা নুশুনিলি নহয় কি কথা নুশুনিলো ডাঙৰ দা জানিও নজনাৰ ভাও ধৰিছা কিয় তোক মই কৈছিলো নে নাই যে বিৰাজৰ লগত বন্ধুত্ব বাদ দে ডাঙৰ দা আমি দুয়োজন সৰুকালৰ পৰা বন্ধু একেলগে একেটা ক্লাছতে পঢ়ি মেট্ৰিক পাছ কৰিছো সি বাহিৰলৈ পঢ়িবলৈ গ'ল মই যেনিবা ইয়াতে পঢ়িলো সেই বুলি আমাৰ মাজত বন্ধুত্ব নাথাকিব নেকি কচোন কথাটো সেইটো নহয় অ আচল কথা হ'ল তহঁতৰ বন্ধুত্ব বিৰাজৰ দেউতাকে সহ্য কৰিব নোৱাৰে তাৰ বাবে মোক সকীয়াই দিছে গতিকে তোক মই ভালদৰে কৈছো তই বিৰাজৰ লগত বন্ধুত্ব একেবাৰে বাদ দে আচল কথাটো তাৰমানে সেইটোহে বিৰাজক বাপেকে বুজাই ঠিক কৰক তোক কিয় ক'ব লাগে বিৰাজকো নিশ্চয় ক'ব মই তোক ক'লো গতিকে তহঁতৰ বন্ধুত্ব একেবাৰে বাদ দে অ বিৰাজৰ দেউতাকক তই জানই তেওঁ কেতিয়া কি কৰে একো ঠিক নাই বিৰাজৰ দেউতাকে আমাক কি কৰিব হা হৰি বান্ধিনি নৈত উটুৱাই দিব নেকি পিতাই তই কথাটো বুজা নাই অ মোৰ আৰু বেলেগকৈ বুজিবলৈ একো বাকী নাই তই বিৰাজ আৰু কৰবীৰ কথাটোক লৈ কিয় ইমান লাগি আছ হা
সিহঁত দুইটা সৰু কালৰ পৰা একেখন স্কুলত পঢ়া বন্ধু বান্ধৱী তেনেস্থলত তই নাজানো পিতাই বিৰাজৰ দেউতাকে ইহঁতৰ বন্ধুত্ব কিয় দেখিব নোৱাৰে সেইটোহে মই ভাবি পোৱা নাই মোৰ আৰু বুজিবলৈ বাকী নাই যিজন মানুহে এই বুঢ়া কালতো চৰিত্ৰ সংশোধন কৰিব পৰা নাই সেইজন মানুহে নিজৰ ল'ৰা ছোৱালীৰ চৰিত্ৰ বেয়া হ'ব বুলি ভয় কৰে সংস্কাৰ বুজিছ সংস্কাৰ জীৱনৰ বহুত ডাঙৰ অলংকাৰ আৰু সেই অলংকাৰ সন্তানক মাক দেউতাকেহে পিন্ধাব লাগে তোৰ মালিক চাহাবৰ জানো সংস্কাৰ বুলি কিবা বস্তু আছে বাজে কথা বাজে এতিয়া মোৰ কথা শুন কিছুমান মানুহৰ গাত কাইতে বিন্ধা দি বিন্ধে তোৰ কি ক'ব লাগে আছে এতিয়া ক পিতাই তোৰ সৰু পুতাৰেক চম্ভাল সি উন্মাদ হৈছে আমাৰ মালিকৰ ঘৰলৈ গৈ মোৰ লগতে মালিককো সি অপমান কৰিছে অপমান কৰি সি ভাল কামে কৰিছে পিতাই তহঁত কেইটা যে অপমান পোৱাৰ যোগ্য পিতাই ঐ কাক কিয় এইখন ঘৰলৈ কিয় আহিছ পিতাই কাক প্ৰকাশ কৰি আহিছ এইখন ঘৰ আহিবলৈ তোৰ লাজ লগা নাই কোনখন মুখ লৈ তই এইখন ঘৰ আহিছ ওলাই যায় ইয়াৰ পৰা ঠিক আছে ক'ব তই মোক চাবলৈ কৈছ যেতিয়া এতিয়াই মই এইখন ঘৰৰ পৰা ওলাই যাম কিন্তু তহঁতে পিছত পস্তাব লাগিব একো বেয়া কথা হোৱা নাই সিহঁত কেইটা অপমান কৰ যোগ্যই সৰু বাবুই ভাল কামেই কৰিছে যা এইবোৰ বাদ দে এইখন শুনালৈ মই এবাৰ বজাৰৰ পৰা যা অপদাৰ্থ চোন এইবোৰ অকৰ্মান্য আৰু সি মোক উপদেশ দিবলৈ আহে দে হেৰি সি আকৌ গতিয়ে তাৰ লগত অযথা তৰ্ক কৰি নাথাকিবি বুজিছ পৰিৱৰ্তন কিয় এইবোৰ দেখি শুনি মোৰ আৰু এইখন ঘৰত থাকিবলৈ ইচ্ছা নোযোৱা হৈছে কাৰ অভিশাপ লাগে কিয় নাই কনাও চকুত পোক এটা সোমাইছিল সেইটো উলিয়াওঁতেহে চকুৰ পানী ওলালে সৰুদা তই হাত ভৰিকেইটা ধুই লহিচোন মই তোৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰোঁ তাই নিশ্চয় কান্দি আছে কান্দিবই কাৰণ অকৰ্মান্য দুজন ককায়েক থাকোৱাৰ পিছতো আজিলৈকে তাই ভালকৈ খাবলৈ সেইটোৰ ভাল কাপোৰ পিন্ধিবলৈ নাপায় কি কৰিব পাৰো না চালা মোৰে অৱস্থা নাই এজন ডাঙৰ মানুহে হ'ল চাহ দোকানত মেনেজাৰৰ চাকৰিটো পাই সি একেবাৰে ডাঙৰ মানুহ হৈ গ'ল চালা আমাক পাহৰিয়াই গ'ল আৰে মোক নালাগে কমচে কম এই বৃদ্ধ বাপে আৰু একমাত্ৰ ভনী একজনীক তাহি এবাৰ চাব পাৰে আচলতে কি মানুহ নহয় অমানুষ কি হলো কোন মানুহ হ'ল নাই কিছুমান দুখীয়া জন্তুৰ কথা আৰু তই কথা আহি ওলালিছে তোৰ কাৰণে আহিবলগীয়া হ'ল মোৰ কাৰণে তোৰ বিষয়ে কৃষ্ণকৰ ওচৰতে এজাহাৰ দাখিল কৰিছে আরে এইটো একেবাৰে সৰু কথা তই গুৰুত্ব নিদিলে হ'ল তই গুৰুত্ব নিদিলে মই কিন্তু গুৰুত্ব দিব লাগিব মোৰ ডিউটি কৰ্তব্য এইটো তোৰ কথা আমাৰ আজি সমাজখন কোন দিশে গতি কৰিছে আৰু দেশৰ জনসাধাৰণে কোনফালে খোজ কাঢ়িছে তই তাৰ বিপৰীতে গ'লে কিবা লাভ হ'ব জানো লাভৰ কথা ভাবি প্ৰতিবাদ কৰা নাই মই যি কৰিছো সেই কেৱল দুখীয়াসকলৰ বাবে কৰিছো আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে যদি মোৰ মৃত্যু হয় তথাপিও মই ভয় নকৰোঁ কাৰণ মই সদায় অন্যায় আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিয়েই যাওঁ কিন্তু তই যেনেদৰে প্ৰতিবাদ কৰিছ সেইবোৰ নিয়মগত নহয় আৰু প্ৰতিবাদ কৰাৰ কেতিয়াবা পদ্ধতি আছে চিষ্টেম আছে পদ্ধতি চিষ্টেম আৰু পদ্ধতি চিষ্টেমত এইখন
তই ফৰ্মেলি কমপ্লেইন কৰ আৰু তাকে নকৰি তই মোক বেছি বুজাব নালাগে এতিয়া যি দেখিছো মই অন্যায়ক ন্যায় বুলি মানি ল'ব লাগিব প্ৰয়োজন তই তাকে কৰিব লাগিব তই খাকী পোচাকটো পিন্ধাৰ লগে লগে কেতিয়া পৰ্বজৈতিক পৰিৱৰ্তন হ'ল আৰু তই এদিন অন্যায় আৰু দুৰ্নীতি দেখিলে সিংহৰ দৰে গৰজি উঠিছিলি এতিয়া ক'ত গ'ল তোৰ সেই আদৰ্শ মই তোক আচলতে কথাবোৰ তোক কোৱা নাই তেনেহ'লে কি অৰ্থত কৈছ তই যিখন দেশত দুৰ্নীতিয়ে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে তই সেইখন দেশত অকলে প্ৰতিবাদ কৰিব পাৰিবি জানো নোৱাৰিলেও চেষ্টা কৰি চাব লাগিব আৰু তহঁতৰে আৰক্ষী বিভাগ যদি ঠিকে থাকে নহয় তেতিয়াহ'লে দেশত চলি থকা অন্যায় দুৰ্নীতি হত্যা লুণ্ঠন এইবোৰ নিশ্চয় নোহোৱা হ'ব তই মোক বেছ মোহালি সমৰ তই মোক বেছ মোহালি আজিৰ যুগত মানুহৰ তেনেকৈ চলি আছে আজিৰ দুনিয়াত টকাই উদ্ধ আৰু টকাই সৰ্বোচ্চ তোৰ বিৰুদ্ধে একশ্যন ল'বলৈ চম SP হিচাপে কোৰ্টে মোক জনাইছে গতিকে মই সময়লৈকে তোক মই এগেইনষ্ট নকৰিব তাৰমানে আচল কথা সেইটো এইবোৰ হৈছে কৃষ্ণকান্ত চৌধুৰীৰ টকাৰ খেল মই সকলোকে তোক এৰেষ্ট নকৰো তোক মই কথাখিনি বন্ধু বুলিহে কওঁ শুন দেৱ শুন ধৰি ল তই এটা ৰাস্তাৰে গৈ আছ পথত দেখিলি ৰাস্তাৰ মাজত এটা মৰা পৰি আছে ৰাস্তাৰে অহা যোৱা কৰা মানুহে নাকত ৰুমাল লৈ অহা মই যেনিবা নাকত ৰুমাল ৰাইজৰ কথা ভাবি মৰাশত তাৰ পৰা আঁতৰাৰ ব্যৱস্থা কৰিলো তেতিয়াও তাৰমানে তই কি মোৰেই অপৰাধ হোৱা বুলি কবি নেকি আজিকালি মানুহবোৰ তেনেকৈ চলি আছে তাৰমানে ময়ো তেনেকৈ চলাটোৱে তই বিচাৰ নেকি মই তোক ৰিকুৱেষ্ট কৰিছো তই মোৰ বাদ আৰে কৃষ্ণকান্ত চৌধুৰীক ৰেহাই খাই তই নিজৰ মান মৰ্যাদা ৰক্ষা কৰিব পাৰ কিন্তু মই নোৱাৰো সময় খং উঠিছে নেকি হা খং উঠিছে আৰে পুলিচত চাকৰি পাই নিস্বাৰ্থভাৱে দেশ সেৱা কৰিম বুলি তই শপত খোৱা নাছিলি এই খাকী পোচাক পিন্ধি অন্যায় আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ কৰিম বুলি তই প্ৰতিজ্ঞা কৰা নাছিলি ক'ত গ'ল তোৰ সেই আদৰ্শ ক'ত গ'ল কলেজীয়া জীৱনৰ সেই প্ৰতিজ্ঞা কৃষ্ণকান্ত চৌধুৰীৰ পনীয়া হৈ মোৰ আগত কথা ক'বলৈ তোৰ লাজ নালাগিল পুলিচ পেলাই দে তোৰ এই খাকী পোচাকটোৰ
এক্সপ্ৰেছত দিল্লীৰ পৰা এজনী ছোৱালী আহিল তুমি বলেৰ'খন লৈ ষ্টেচনৰ পৰা তাইক পিক আপ কৰি তাৰপিছত লক্ষ্মী হোটেলৰ 103 নম্বৰ কোঠাত তুমি থৈ আহিবা কাইলৈ ৰাতিপুৱা তাৰ পৰা কহিমালৈ যাত্ৰা কৰি তুমি ক'ত যোৱা তাইৰ লগত যোৱা এইবোৰ কথা যাতে আন কোনেও গম নাপায় কিবা অসুবিধা হ'লে তুমি বড়োবাবুক লগ কৰিবা তেওঁ সকলোবোৰ বুজাই দিব বুজিছা বাইদেউ ভাই তুমি এতিয়া যোৱা ঠিক আছে দেউতা মোৰ সন্দেহ আজি দূৰ হ'ল কি সন্দেহ দূৰ হ'ল মোৰ দাদাই মই ইমান দিনে যিটো সন্দেহ কৰি আছিলো আৰু তাৰে আজি প্ৰমাণ পাই গলো মোৰ এইবাৰ তই কি আবুল তাবুল বলে দিছ বুজিও নুবুজাৰ ভাও ধৰিছা কিয় দেউতা দেউতা সূৰ্য যেনেকৈ উদয় হয় ঠিক তেনেকৈ অস্তও যায় কথাষাৰ মনত ৰাখিবা মোৰ আৰু খং উঠাই নলাবা কি ক'বলৈ বিচাৰিছা খলাখলকে ক নহ'লে ক'বলৈ যদি ইচ্ছা কৰা নাই ইয়াৰ পৰা আঁতৰি যা যাম দেউতা এইখন ঘৰৰ পৰা কেতিয়া ওলাই যাব পাৰো তাৰ কাৰণে আজিৰ পৰাই চিন্তা কৰিম তহঁতে দেখা নাই মই কেনেকৈ দিনে ৰাতে কষ্ট কৰি আছো এই কষ্টৰ বিনিময়ত মই আজি বিশাল সম্পত্তিৰ অধিকাৰী হৈছো কিন্তু মৰাৰ পিছত এই সম্পত্তিবোৰ লগত লৈ নোযোৱা দেউতা বাবা মাথো 4 হাত বাকী What do you mean? ৰাখিব দেউতা সত্য সদায় কঠোৰ তাক সকলোৱে সহজভাৱে মানি ল'ব নোৱাৰে আৰু তই হ'ল মূৰ্খ পানীত পৰিলে মানুহৰ মৃত্যু নহয় সাঁতুৰিব নাজানিলেহে মৃত্যু হয় সৌভাগ্য চক্ৰটো ক'ত কেতিয়া ঘূৰে কোনেও নাজানে দেউতা যিদিনাখন প্ৰভু ৰামচন্দ্ৰই ৰাজ্য লাভ কৰিব ওলাইছিল ঠিক পিছদিনাখন পুৱাই তেওঁ কিন্তু বনলৈ যাবলগীয়া হৈছিল তই মোৰ ওচৰৰ পৰা আঁতৰি যাবিনে যাওঁ দেউতা যোৱাৰ আগত এটা কথা কৈ যাওঁ টকা পইচা সা সম্পত্তি ডাঙৰ বস্তু নহয় এজন মানুহৰ সৎ চিন্তা আৰু সৎ সংস্কাৰহে আটাইতকৈ ডাঙৰ সম্পত্তি মোৰ বিৰাজ আজি তহঁতৰ হৈছে কি এই কৃষ্ণকান্ত চৌধুৰী এবাৰ যি ভাবো সেয়াই সঁচা আৰু যি কম সেয়া হৈছে শিলৰ ৰেখা মোক লাগে মাথো ধন সম্পত্তি এবাৰ চইছা না তহঁতৰ ভৰি কেইখন ভাঙি চালে কালিত ল'ব পাৰিবি জানা সময়দা আজি তুমি নোহোৱা হলে মোৰ সকলো শেষ হৈ গ'লহেঁতেন কিন্তু সিহঁতে তোমাৰ পিছা কৰিছিল কিয় সেইবোৰ বহুত কথা পিছত এদিন সকলো কম ঠিক আছে তুমি অলপ সাৱধান হৈ চলিবা মই আহিলোঁ ৰবা সময়দা আজি তোমাৰ প্ৰতি থকা ধাৰণা মোৰ দৃঢ় হ'ল মানে মই তোমাক বহুদিনৰ পৰা লুকাই লুকাই চাই আছিলোঁ কি চাই আছিল আচলতে ছোৱালীয়ে এইবোৰ কথা প্ৰথমতে প্ৰকাশ নকৰে তথাপিও মই আজি তোমাক কওঁ মই তোমাক বহুত
থাকিব নোৱাৰি তোমাক লাগে কাষৰত